দৰ্শকসকলক দিছো এই মুহূৰ্তত ব্ৰেকিং নিউজ। পূৰ্বতকৈ 10 দিন পূৰ্বে ঘোষণা কৰা হ'ব এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। সেৱা কৰ্তৃপক্ষই ইতিমধ্যে এই কথা জানিবলৈ দিছে আৰু আমি দৰ্শকসকলক দেখুৱাই গৈছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা 860টাকৈ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলে কিদৰে আজি ওলাই আহিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছাৰ প্ৰথম দিনটো তেওঁলোকৰ পৰীক্ষাৰ বাবে আৰু তেওঁলোকৰ এই প্ৰথম দিনটোৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তেই এই খবৰ আহিছে সেৱা কৰ্তৃপক্ষৰ তৰফৰ পৰা যে পূৰ্বতকৈ আৰু 10 দিন পূৰ্বেই এইবাৰৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব। ইতিমধ্যে পূৰ্বৰ বিতৰ্কসমূহৰ পৰা কিছু আঁতৰি আহিবৰ প্ৰয়াস কৰি সেৱা কৰ্তৃপক্ষই যথেষ্ট নতুন কেইবাটাও নীতি নিয়ম এইবাৰ প্ৰযোজ্য কৰিছিল। আমি জনাইছিলোঁ আপোনালোকক 6টাকৈ প্ৰশ্ন কাকতৰ কিদৰে 6টাকৈ তেওঁলোকে বিভিন্ন ৰঙৰ ব্যৱহাৰ কৰা হৈছে। তাৰ উপৰি আমি এই কথা আপোনালোকক জনাইছিলোঁ যে নকলৰ ক্ষেত্ৰত কিদৰে পূৰ্বতকৈ অধিক কঠোৰ হৈছে কৰ্তৃপক্ষ। এইবাৰ কোনো শিক্ষাৰ্থী যদি নকল কৰিহে ধৰা পৰে তেন্তে 3 বছৰৰ বাবে নিলম্বন কৰা হ'ব সেইগৰাকী পৰীক্ষাৰ্থীক। তাৰ লগতে CCTV বা আন নিৰাপত্তাৰ ক্ষেত্ৰত কটকটীয়াভাৱে সকলো ব্যৱস্থা পূৰ্বৰ দৰে এইবাৰো লোৱা হৈছিল। আৰু তাৰ লগতে আমি আন কেইবাটা দিশত আপোনালোকক জনাই আহিছিলোঁ যে পৰীক্ষাৰ্থীৰ উপস্থিতিতহে পৰীক্ষাৰ্থী অকল থাকিব লাগিব, দুগৰাকী পৰীক্ষাৰ্থী অকল থাকিব লাগিব, তেতিয়াহে প্ৰশ্ন কাকতসমূহ এইবাৰ বা প্ৰশ্ন কাকত যে টোপোলা সেয়া খুলিব পাৰিব পৰীক্ষা নিৰীক্ষকে। আৰু তাৰ মাজতে আহিছে এইবাৰ এই খবৰো যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব পূৰ্বতকৈ 10 দিন পূৰ্বেই।